প্ৰিয় আত্মবান্ধৱ, জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যা বাহিৰৰ পৰিস্থিতি নহয়, নিজৰ মন। মন সদায় দৌৰি থাকে, কেতিয়াবা অতীতৰ দুখত, কেতিয়াবা ভৱিষ্যতৰ চিন্তাত, আৰু এই দৌৰত বৰ্তমান হেৰাই যায়। মন বেয়া নহয়, কিন্তু যেতিয়া মনেই মালিক হৈ যায় তেতিয়া জীৱন অশান্ত হয়। ৰাগ, ভয়, ঈৰ্ষা, হতাশা এইবোৰ আপোনাৰ আচল পৰিচয় নহয়, ই মাথো মনৰ ঢৌ। মনক জোৰকৈ ৰখাব নালাগে, মনক কেৱল লক্ষ্য কৰক। খং উঠিলে কওক, মোৰ ভিতৰত খং উঠিছে। ভয় আহিলে কওক, মোৰ ভিতৰত ভয় হৈছে। যেতিয়া আপুনি এনেদৰে মনটোক লক্ষ্য কৰিবলৈ আৰম্ভ কৰে, তেতিয়া মনে আৰু আপোনাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেতিয়া বুজিব, আপুনি চিন্তা নহয়, আপুনি সেই সচেতনতা যিয়ে চিন্তাক দেখে। মন ঢৌ, কিন্তু আপুনি সাগৰ। ঢৌ উঠিব নামিব, কিন্তু সাগৰ গভীৰতাত সদায় শান্ত থাকে। যিদিনা এই কথা অনুভৱ হ'ব, সেইদিনাই জীৱন সলনি হ'ব। বাহিৰৰ পৃথিৱী আগৰ দৰে থাকিব, কিন্তু ভিতৰত জন্ম ল'ব গভীৰ শান্তি।